লোকমান খান মোৰ ঘৰ মালিক হয়। তেখেতৰ দোকানৰ পৰা শ্বৰ্ট চাৰ্কিট হৈ কেনে মোৰ ভাইটিৰ দোকানত লাগিল। তাৰপাছত মই ওলাই যোৱাৰ পাছত যাই চাওঁ যে জুইখন নুমাব পৰা অৱস্থাত নাই। তাৰপাছত লগালগ মই ফায়াৰ ব্ৰিগেডৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু তাহোনে আহি এতিয়া জুইখন নুমাবলৈ সক্ষম হৈছে। আপোনাৰ কি দোকান আছিল? মোৰ কম্পিউটাৰৰ দোকান। অনুমানিক কিমান লাখ টকাৰ মানে ই হৈছে জ্বলি গৈছে? মোৰ মোটামুটি ডাঙৰ এটা জেৰক্স মেচিন আছিলে, গোটেইকেইটা মানে মই ওলাব পৰা নাই কাৰণে গোটেইকেইটা পুলিচৰ কাৰণে। ইয়াতে কেইটা দোকান আছে? মোটামুটি 4টা দোকান আছে। আশে পাশে দোকান যিবিলাক আছিল সেইবিলাকতো জুই লাগিছিল, কিন্তু নোমাবলৈ সক্ষম হৈছে। লাগি দোকান এখনৰ দোকান পৰা মানে লাগিছে, মানে আমি ভিতৰতে আছিলোঁ। 2 মিনিটো লগা নাই, চাবি চিঞৰি আহিছে, এতিয়া ধাপ ধাপকে জ্বলি আছে। এতিয়া মই জাষ্ট মানে এনেকুৱা হৈছে পৰিৱেশটো, মানে কোনো সময়তে মই মানে ৰুমৰ পৰা মই ওলাব পাৰিছোঁহে। তাৰপিছত চাওঁ হঠাৎকৈ লাগি গৈছে। এতিয়া মোৰ চাওক মোৰ দোকানৰ অৱস্থা এনে 3 লাখ 4 লাখ টকাৰ মাল আছিল। জুইটো ক'ৰ পৰা লাগিছিল বুলি সন্দেহ কৰে? আচলতে এই আমাৰ লগৰে দোকান ওচৰৰে জুৱেলাৰী দোকান, তাৰ পৰা লাগিছে। সোণাৰৰ দোকান, তাৰ পৰা লাগিছে। আৰু লগতে কাষতে কম্পিউটাৰৰ দোকান, তেখেতৰ পৰাও মানে ঘপকৈ আহি গৈছে। মানে 2 মিনিটো লগা নাই। এনে কিমান টকাৰ সম্পত্তি মানে জুইত জ্বলি গৈছে? প্ৰায় 4 লাখ টকাৰ মানে চবকে বেছি হ'ব। মানে ঘৰটো একদম বনাব লাগিব, ঘৰটো এনে আপোনাৰ নামটো? মোৰ নাম ইকবাল হৈছে। মানে আপোনাৰ দোকানটো কি আছে? জীৱন ৰেখা মেডিকেল ষ্ট'ৰ, ফাৰ্মাচিষ্ট। জুইটো ক'ৰ পৰা লাগিছিল বুলি সন্দেহ কৰে? জুইটো আচলতে লাগিছে আপোনাৰ এই ছয়জনৰ ভাই, তাৰ নাম কি ৰাজু নাকি, তাৰ দোকান সোণাৰৰ দোকানটো। তাৰ সৰু চিলিণ্ডাৰ আছিল, চিলিণ্ডাৰৰ পৰা লগা বুলি গম পাওঁ। মইতো তাতে নাছিলোঁ, মই আছিলোঁ মোৰ দোকানত। এনেই জুইটো লগা আমাৰ ক্ষতি হৈছে 4টা 5টা দোকানত। যেনেকুৱা জব্বাৰ, শহীদুল, আমাৰ ৰাজু, মই নিজে কি ক'ম, কোৱাৰ জেগা নাই, কোৱাৰ জেগা নাই।
আমি বিৰাট সুখী কিন্তু জুইটো যদি ইমান ডাঙৰ হৈ গ'ল আমি একদম নিচেই ওচৰতে আছিলোঁ কিন্তু এখেতসকলে জুই লগাৰ